আজি চিংৰা বনালো দেই ৰাইজ। হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পিছে মই চিংৰা বনোৱা ভিডিঅ'হে আপোনালোকক অকণমান দেখাইছোঁ মই কেনেকৈ বনাইছোঁ। আকৌ মই প্ৰথমতে আটা আৰু ময়দা লৈ লৈছোঁ। তাত ক'লা জিৰা, নিমখ, ৰিফাইন দি অকণমান মঠি আকৌ গৰম পানীৰে মঠি লৈ পেলানি ধুনীয়া ডো এটা বনাই থৈ দিছোঁ অকণমান ৰেষ্ট ল'বলৈ। তাৰপিছতে আকৌ এফালে মই চিংৰা ভিতৰত দিয়া মছলাখিনিও বনাই লৈছোঁ। সৰু সৰুকৈ দেখিছেনে স্কোৱাৰ চাইজত আলু কাটি লৈছোঁ, মটৰ তিয়াই থোৱা আছিলে এনেদৰে মই ভাজি বনাই ল'লোঁ। অকণমান ৰেড চিলি দি দিছোঁ জ্বলা খাবৰ কাৰণে, অকণমান চটপটা হ'লে ভাল লাগে আৰু সন্ধিয়া চাহৰ লগত খাবলৈ হ'লে। মই কিন্তু বনোৱা নাই আগতে দেই, আজিহে ফাৰ্ষ্ট বনালোঁ। মই কিন্তু এইবিলাক বনাই ভাল পাওঁ, সেইকাৰণে মই বনাই থাকোঁ মাজে মাজে আৰু আপোনালোককো দেখাওঁ। ভাল হ'লেও বেয়া হ'লেও বনাওঁ আৰু। কিন্তু আজি চিংৰাকেইটা খাবলৈ ভালেই হৈছিলে দেই, হোটেলত বনোৱাৰ দৰেই হৈছিলে। আৰু মই এতিয়া চিংৰাৰ ভিতৰত মছলাখিনি ভৰাই ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু অকণমান কৰকৰীয়া কৰি দিলোঁ, তেতিয়া ভাল লাগে চিংৰাটো খাই। আকৌ মই লাল চাহ বনাই ল'লোঁ, লাল চাহৰ লগতহে ভাল লাগে। চেনি দি ধুনীয়াকৈ মিঠাকৈ বনাই ল'লোঁ। আৰু এইফালে চাওকচোন কেনেকুৱা লাগিছে সিহঁতক সুধিছোঁ। ভাল লাগিলে, মজা। কেনেকুৱা লাগিলে?